হেল্ল' এভৰিৱান, আসসালামু আলাইকুম, লগতে নমস্কাৰ। আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আল্লাহৰ ৰহমতত আপোনালোক সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'টোত মই এটি কাপ কেক ৰেচিপি শ্বেয়াৰ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব। ইয়াতে মই মোৰ ৰাতিপুৱাৰ যিখিনি ঘৰৰ কাম আছিলে, কাপোৰ ভাঁজ কৰাৰ বাহিৰে বাকী গোটেইখিনি কাম কৰি লৈ পেলাই এতিয়া পাকঘৰত যাবলৈ ওলাইছোঁ। পাকঘৰত যোৱাৰ আগতে মই আপোনালোকৰ লগত দুটা বস্তু শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। এটা হ'ল গুড ৱাইফছৰ হেয়াৰ চিৰাম, অনিয়ন হেয়াৰ চিৰাম, আৰু এটা হ'ল গুড ৱাইফছৰ ৰ'জ হিপ ক্ৰীম, মানে যিটো মইশ্চাৰাইজাৰ। হেয়াৰ চিৰামটো মোৰ ইমান এটা ভাল লগা নাই, ঠিক ঠাক আছে, কিন্তু ক্ৰীমটো বহুত ভাল লাগিছে, বহুত ভাল হয় ড্ৰাই স্কিনৰ বাবে। চ' ইয়াতে ৰেচিপিটোলৈ আগবাঢ়ো। কেক বনাবৰ বাবে মই প্ৰথমতে 4টা কণী লৈ লৈছোঁ। কণী 4টা মই এটা বলত ভাঙি লৈছোঁ। ইয়াৰ পিছত মই 1 কাপ চেনি দি দিছোঁ। এতিয়া মই হেণ্ড বিটাৰেৰে ভালদৰে মই এইখিনি বিট কৰি ল'ম, যাতে এইখিনি চাইজত ডাবল হৈ যায়। যদি আপোনালোকৰ ওচৰত হেণ্ড বিটাৰ নাথাকে তেতিয়াহ'লে হাতেৰে মিক্স কৰিব পাৰে। মোৰ ওচৰত আছিলে, সেয়েহে মই ব্যৱহাৰ কৰিছোঁ। চ' এইখিনি চাইজত ডাবল হৈ গ'ল। ইয়াতে মই এতিয়া দি দিছোঁ 1 কাপ ৰিফাইন, আৰু এইখিনি আকৌ এবাৰ ভালদৰে বিট কৰি ল'ম। ৰিফাইনখিনি কণীৰ লগত মিহলি হৈ যোৱালৈকে। চ' মোৰ বিট কৰা হৈ গৈছে। এতিয়া মই ইয়াতে দি দিম 1.5 কাপ ময়দা। ময়দাখিনি মই ভালদৰে চালি লৈছোঁ। চাব যাতে ময়দাখিনিত কোনো ধৰণৰ গুটি গুটি নাথাকে, ভালদৰে চালি ল'ব। কাৰণ যদি গুটি গুটি থাকে তেতিয়াহ'লে কাপ কেকটো ভাল নহ'ব। ইয়াৰ পিছত মই দি দিছোঁ টেবুল চামুচেৰে 1 চামুচ বেকিং পাউডাৰ। চ' ইয়াতে মই টেবুল চামুচ ব্যৱহাৰ কৰা নাই, মই ডাঙৰ চামুচ লৈছোঁ, কিন্তু মই মোৰ আইডিয়াৰ জোখেৰে কৈছোঁ, তাতে 1 চামুচ মানে 1 টেবুল চামুচেই হ'ব। ইয়াৰ পিছত মই ভালদৰে বস্তুখিনি মিহলাই লৈছোঁ, মানে ময়দা আৰু বেকিং পাউডাৰ ভালদৰে কণীৰ লগত মিহলাই লৈছোঁ, সেইখিনি নেদেখুৱালোঁ। ইয়াৰ পিছত মই মাইক্ৰ'ৱেভটো 7 মিনিটৰ কাৰণে প্ৰি হিট হ'বলৈ দিছোঁ। মোৰ OTG নাই, মই মাইক্ৰ'ৱেভতে বনাওঁ। চ' ইয়াতে মই 7 মিনিটৰ বাবে প্ৰি হিট হ'বলৈ দিছোঁ। ইয়াৰ পিছত মই মল্ড এটা লৈ লৈছোঁ কাপ কেকৰ, আৰু তাতে মই অকণমান ৰিফাইন সানি দি পেলাই ভালদৰে ময়দা ছিটাই দি আছোঁ। এক্সট্ৰাখিনি মই এনেকৈ পেলাই দিম। ইয়াৰ পিছত যিখিনি মই বেটাৰ ৰেডি কৰিছোঁ কাপ কেকৰ বাবে, সেইখিনি মই মোৰ কেক মল্ডটোত দি দিছোঁ। ইয়াৰ পিছত মই মাইক্ৰ'ৱেভত 15 মিনিটৰ টাইমাৰ ছেট কৰি পেলাই 180 ডিগ্ৰী চেলচিয়াছত বেক হ'ব দিছোঁ। এয়া 15 মিনিট টাইমাৰ মই ছেট কৰি দিছোঁ। একচুৱেলি প্ৰি হিট আৰু যিটো মোৰ বেকিঙৰ টাইম, গোটেইখিনি মিলি পেলাই প্ৰায় 22 মিনিটমান সময় লাগি গৈছে, কাৰণ প্ৰি হিট হ'বলৈ মই 7 মিনিট দিছিলোঁ। চ' ইয়াতে কৈ থওঁ, যদি আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, মোৰ ভিডিঅ'টোত লাইক দিব, আৰু মোৰ ভিডিঅ'বোৰ আপোনাৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। চ' আপোনালোকৰ লগত কথা পাতি থাকোঁতেই মোৰ কাপ কেক ৰেডি হৈ গৈছে। চ' ইয়াৰে এটা আমি উলিয়াই পেলাই চাই ল'ম যে ভালদৰে হৈছেনে নাই, বা কিমানখিনি স্পঞ্জি হৈছে। চ' এয়া এটা কাপ কেক উলিয়াই পেলাই এনেকৈ আমি চাই লৈছোঁ। মাছালা কাপ কেক কেইটা বহুত স্পঞ্জি হৈছিল আৰু বহুত টেষ্টি হৈছিল। এইটো আমি কাটি পেলাই চাওঁ, মানে একেবাৰে শেষেই কৰি দিলোঁ। আমি দুজনীয়ে মিলি একেবাৰে শেষেই কৰি দিলোঁ এইটো কাপ কেক। চ' বাকীখিনি এটা ট্ৰেত ওলাই লৈ পেলাই, আৰু যিখিনি মোৰ বেটাৰ ৰৈ গৈছিল সেইখিনি বেটাৰো মই হ'বলৈ দি দিম। বহুত টেষ্টি আছিলে দেই।
সো এইকেইটা মই ইয়াতে ওলাই লৈছোঁ এনেকৈ এটা কাঁহীত ওলাই লৈছোঁ মই একো ফেঞ্চি ট্ৰেছৰে ব্যৱহাৰ কৰা নাই মই এনেকেই আমি যেহেতু ঘৰুৱাভাৱে বনাইছোঁ আৰু মই ঘৰুৱাভাৱেই পৰিৱেশন কৰি দেখুৱাইছোঁ কোনো স্পেচিয়েল একো কৰা নাই সো এয়া সেইখিনি উলিয়াই পেলাই মই সেকেন্ড ট্ৰিপত এইখিনি দি দিছোঁ যিখিনি বেটাৰ ৰৈ গৈছিল সো এতিয়া এইখিনিও এটা সেই কাঁহীটোতে মই উলিয়াই ল'ম এয়া মই এইখিনি উলিয়াই লৈছোঁ কিন্তু ইয়াতে মই এটা বেলেগ হেৰি কৰিছোঁ আগৰটোত মই তেল দি পেলাই সেনেকৈ ময়দা ছিটুৱাই সেনেকৈ সেইটো মোল্ডত মই কাপকেকখিনি হ'ব দিছিলোঁ কিন্তু পিছৰ বাৰত মই সৰু সৰুকৈ কাগজ কাটি পেলাই কাগজ সুতি সেনেকৈ দিছোঁ কাগজত তেল লগাই পেলাই সেনেকৈ মই মোল্ডত দি পেলাই দিছোঁ দি মই ইয়াৰ পাৰ্থক্যটো চাইছোঁ সো মই এটা কথা বুজিলোঁ পাৰ্থক্য তেনেকুৱা একো নাই দুটাতে ঠিকে আপোনালোকৰ যিটো সুবিধা হয় সো আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোক সকলোকে লগ পাম মোৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে আল্লাহ হাফিজ বাই বাই